হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আছে আৰু ময়ো ভাল আছোঁ। এইটো চাওক, নতুন এটা ফেক্টৰী খুলিছে, মানে খুলিব আৰু সেইকাৰণে ইয়াতে কাম চলি আছে। ইফালে আছে ৰামদা, এয়া কাম কৰি কৰি বহুত ভাগৰি গৈছে, সেইকাৰণে টেপ লগাই আছে। আৰু ইফালে আছে আমাৰ মিস্ত্ৰী, আমাৰ বছ, এয়া প্লাষ্টাৰ কৰি আছে। ইফালে আছে ময়ো, লগতে ময়ো কাম কৰি আছোঁ দেচোন, কিন্তু আজি অলপমান ভিৰ কম, সেইকাৰণে অলপমান ৰেষ্ট পাইছোঁ। কামত কোনো সৰু ডাঙৰ নাই, সকলো কামেই সমান, সেইকাৰণে সকলো কামেই কৰিব লাগে কেতিয়াবা। এইটো ইয়াত দিনটো লাগি গৈছে আজি। ইমান সোনকালে কৰিব লাগে, কিন্তু সোনকালে কৰা নাই। ইফালে আছে আৰু এয়া টেপ লগাই আছে। কি কয়, কাম কৰি কেনেকুৱা? ভাল লাগিছে না? কষ্ট কেনেকুৱা? বহুত কষ্ট না? কি কবি, আমাৰ জীৱন এনেকুৱাই আৰু চলি থাকিব লাগিব। এয়া এইবিলাক টেপ লগাই দাদাই 5 মাহ ধৰি ইয়াতে কাম কৰি আছে। এইটো ফেক্টৰীটো মানে নতুন কৰি অপেনিং হ'ব আৰু 2 মাহ 3 মাহ মান পিছত হৈ যাব। কমপ্লিট হৈছে। এইবিলাক টিং চিং লগাই আছে। এয়া কোম্পানীটোৰ নামটো পুৰবী কোম্পানী। এয়া এতিয়া মিস্ত্ৰী যিমান সোনকালে কৰিব পাৰে, এতিয়া সোনকালে অপেনিং কৰিব পাৰিব আৰু এতিয়া চব মিস্ত্ৰীৰ ওপৰতে ডিপেণ্ড। গোটাই ইয়াৰ ওপৰতে ভৰসা। কেতিয়া এইটো অলপ মিস্ত্ৰীটো ভাল নহয়, এয়া কাণত হেডফোন লগাই আছে, কোনোবা ছোৱালীৰ লগত কথা পাতি পাতি এয়া কামবিলাক কৰি থাকে। কি ক'বা, কাৰ লগত কথা পাতি আছা? এইটো বাউণ্ডাৰীটো, ইয়াৰ পৰা এনেকৈ গৈ গৈ এইবিলাক চব মানে প্লাষ্টাৰ হ'ব। এইবিলাক মানে প্লাষ্টাৰ হয় আৰু এইটো ফাইনেলি হৈছে কামবিলাক গোটেই, আৰু অলপ চলপ কাম বাকী আছে। প্লাষ্টাৰ কামটো বাকী আছে। এইবিলাক আৰু জাবৰ জোঁথৰ আছে, এইবিলাক গোটাই ক্লিন কৰি চাফা কৰিলে হৈ গ'ল আৰু সেইটো আৰু। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। A few moments later. চ' প্লাষ্টাৰ কৰা হৈ গ'ল। এতিয়া ৰং মাৰি আছে ৰং মিস্ত্ৰীয়ে। এইফালে প্লাষ্টাৰ কৰা হ'ল, আৰু ইফালে এয়া মিস্ত্ৰী প্লাষ্টাৰো কৰি আছে। মানে অলপ সৰু সুৰা ভাঙি থাকে, কি ক'বা, মানুহবোৰে মানে খোজ দি দিয়ে। এইটো এইবিলাক সৰু সুৰা কৰি ভাঙি থাকে, সেইকাৰণে আৰু পুনৰবাৰ ৰিপেয়াৰিং কৰিব লগা হৈছে। এইবিলাক ইমান কষ্ট। ইফালে মিস্ত্ৰীয়ে কাম কৰি আছে আৰু ইফালে ৰং মাৰি আছে। হৈছে আৰু ফাইনেলি এয়া ঘৰটো, ৰং, আৰু ইফালে অলপ মাটিও পেলাইছে আজি।